কোনো কিন্তু নাই, দুদিনৰ পিছত মই তোমাক আনিবলৈ যাম, তুমি ৰেডি হৈ থাকিবা। অ'কে হ'ব বাৰু, মই ভাবি চাম। নয়নে আজি মোক নিয়াৰ কথা কৈছিলে দেখোন, আৰু এতিয়ালৈকে ফোন এটা কৰা নাই যে, কিয়, কি বা হ'ল? মই ফোন এটা কৰোঁ ৰচোন। কি হ'ল, তাৰ নাম্বাৰটো ব্যস্ত বুলি ক'লে যে, আৰু এবাৰ লগাই চাওঁ ৰচোন। আকৌ ব্যস্ত বুলি কৈছে দেখোন। এতিয়া ৰাতি 11টা বাজিলে, এতিয়ালৈকে ফোন এটা নাই যে, আৰু এবাৰ কৰোঁ ৰচোন। হেল্ল', তোমাক ইমান ফোন কৰি আছোঁ, দিনটো কিয় ফোন এটা কৰা নাই? নাই মই কাম এটাত বিজি আছিলোঁ, কোৱাচোন। কি হ'ল, তুমিতো আজি মোক নিয়াৰ কথা আছিলে, নাহিলা যে? কামটোৰ কাৰণে যাব নোৱাৰিলোঁ বাৰু মই কালিলৈ ৰাতিপুৱা ফোন কৰিম হা তোমাক। এতিয়া বহুত ৰাতি হ'ল, শুই যোৱা, বাই। কি কামত ব্যস্ত হৈ থাকিব পাৰে বাৰু ইমান ৰাতি? আৰু কালি ৰাতি তেনেকৈ ফোনটো কাটি দিলা যে, আৰু নিজে কৰিম বুলিও কৰা নাই। মই কৈছোঁ দেখোন তোমাক, মই কাম এটাত বিজি আছিলোঁ, সেইবাবে ফোনটো কৰা নাই। আৰু কিন্তু তোমাৰ এনেকুৱা কি কাম ওলালে? এইবোৰ কথা পিছত পাতিম দিয়া। আৰু শুনা, আজিৰ দিনটোত মোক ফোন নকৰিবা হা, আজি মাহীৰ ছোৱালী বিয়া আছে আৰু মই তাত যাব লাগিব। ক'ত আছে তোমাৰ মাহী ঘৰনো? লখিমপুৰত আছে। হ'ব বাই, আৰু মোৰ মোবাইল ছুইচ অফ থাকিব হা আজি। আগতেতো মই মাহী আছে বুলি গম নাপাওঁ, আগতে মোকতো কোৱাই নাছিলে তাৰ যে এজনী মাহীকেও আছে। ই মোক সঁচা কথা কৈছে নে মিছা কথা কৈছে বাৰু? হেল্ল', তোমাক ইমান ফোন কৰোঁ আৰু বিজি পাওঁ যে, ইমান কাৰ লগত কথা পাতি থাকা তুমি? মোৰ লগৰ এটাৰে ফোন কৰি আছিলে। আৰু ইমান ৰাতি কৰিছে যে, কি কথা আছিলে? এতিয়াচোন 10টা বাজি গ'ল। আছিলে আৰু কিবা, ৰ'বাচোন দেই, মোৰ আৰু ফোন এটা আহিছে, 2 মিনিট। আৰে কি হ'ল তোমাৰ ন? কোৱাচোন কি হ'ল? আৰু যেতিয়াই ফোন কৰোঁ তেতিয়াই বিজি, তোমাৰ ইমান তুমি কি কাম কৰি থাকা যে মোক ফোনটো কৰিব সময় নোপোৱা হ'লা আজিকালি? আৰে কৈছোঁ দেখোন, ঘৰৰ কিছুমান প্ৰব্লেম হৈ থাকে ন, সেইকাৰণে মই তোমাক কল কৰিব পৰা নাই, আৰু মই বিজি আছিলোঁ বুলি কৈছোঁৱেই দেখোন। বাৰু সেইবোৰ কথা বাদ দিয়া, মোক কেতিয়া নিবা সেইটো কথা কোৱা। ৰ'বাচোন, মোক এমাহমানৰ সময় দিয়া। তোমাক এমাহৰ হ'ব লাগে, কিন্তু মোক ঘৰৰ পৰা ল'ৰা চাইছে বিয়া দিবলৈ, কি হ'ব? কি হ'ব আৰু দিয়া, মুঠতে মই তোমাক এতিয়াই আনিব নোৱাৰোঁ, আনি পেলাই মই তোমাক খুৱাম কি? সেইখিনি কথাটো মই তোমাক আগতেও কৈছিলোঁ, তুমিহে মান্তি হোৱা নাছিলা। ইমান দিনে তোমাক ক'লোঁ যে জব এটা বিচৰা, সৰু হ'লেও কাম এটা বিচৰা, কিবাকৈ খাই থাকিব পৰাকৈ, কিন্তু তুমি সেইটো নকৰিলা। মোৰ কাৰণে কাম এটা কোনোবাই পেলাই থৈ দিছে নেকি, মই গ'লেই যে দিব? ইমান ডাঙৰ হ'লা, নিজৰ ইনকাম কৰিব লাগিছিলে, ঘৰৰ ওপৰতে কিমান খাবানো? মই তোমাক সেইটো কথাহে কৈছোঁ। হ'ব দিয়া, কোনটো কথা কৈছা মই বুজি পাইছোঁ, আৰু এতিয়া মই গাড়ী চলাই আছোঁ, এতিয়া বাই। ইয়াৰ হৈছে কি আচলতে? মই ববিতাক ফোন এটা কৰোঁচোন, কথাখিনি গম পাবও পাৰোঁ। হেল্ল' ববিতা, কি কৰি আছা? আছোঁ এনে, তুমি কি কৰি আছা? অঁ, ভালনে তোমালোকৰ? ভাল মানে আছোঁ আৰু। তোমাৰ দাদা ঘৰত আছেনে ক'ৰবাত গৈছে বাৰু এতিয়া? সি আজিকালি ঘৰত নথকাই হৈছে ৰ'বা, ক'ৰবাত ঘূৰিয়ে ফুৰে। মই তোমাক ফোন কৰিম বুলি ভাবিছিলোঁ, জানানে? হয় নেকি? ক'ত যায় বাৰু? মই তোমাক ক'ম বাৰু সকলো কথা, কিন্তু তুমি দাদাক নক'বা মই কোৱা বুলি, হ'বনে? তুমি চিন্তা কৰিব নালাগে, মই নকওঁ, কোৱাচোন। মানে সেই দাদাই ছোৱালীজনীৰ লগত ভাল পায় নে কি জানো, কথা পাতি থাকে। সিদিনাখন তোমাক যে কৈছিলে বোলে হেৰি ক'ৰবাত মাহী ঘৰৰ ছোৱালী বিয়া বুলি, আৰু জানানে আমাৰ মাহী চাহী কোনো নায়েই। মই তোমাক ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ। অঁ, মই গম পাইছোঁ এই কথাটো অলপ, কাৰণ মাহী থাকা বুলি মোক আগতে কেতিয়াও কোৱা নাছিলে। অঁ, তাৰপিছত সেই তোমালোকে কথা দাদাই মানে কৈ থকা মই শুনি আছিলোঁ মনে মনে। দাদাই যে তোমাক কৈছে ক'ৰবাত মাহী ঘৰত ঘৰত যাম বুলি, সেই ক'ৰবাত ছোৱালীজনীৰ লগত সেই ক'ৰবাত ফুৰিবলৈ গৈছে, আৰু ৰাতি নাহিলে, ক'ৰবাত থাকিলে বোলে, সিহঁতি ফুৰিবলৈ নিছে বোলে। সি কিয় এনেকুৱা হ'ল নাজানো, আগতেতো এনেকুৱা নাছিলে। ছোৱালীজনীৰ নামটো কি জানানে বাৰু? ছোৱালীজনীৰ নামটো মই কোৱাহে শুনিছোঁ দেই, কিবা ৰ'জ নে এনেকুৱা আছিলে। সি এনেকুৱা যে কৰিব মোৰ লগত মই ভবাই নাছিলোঁ, জানানে? এতিয়া কি কৰিবা তুমি? কি কৰিম, তাক আৰু এবাৰ ফোন কৰি সুধি লওঁ মই। সি যে মোৰ লগত এনেকুৱা কৰিব মোৰ বিশ্বাস হোৱা নাই, জানানে? বিশ্বাস কৰিব লাগিব ন এতিয়া। বাৰু মই এবাৰ ফোন কৰি চামচোন কি কয়নো। হ'ব দিয়া, ফোন ৰাখিছোঁ হা এতিয়া। ঠিক আছে দিয়া। হে ভগৱান, কি কৰোঁ, মোৰ লগত কিয় এনেকুৱা কৰিলে? সি যে এনেকুৱা কৰিব মই ভবাই নাছিলোঁ। বাৰু তাক মই এবাৰ ফোন কৰোঁ ৰচোন। হেল্ল'। অঁ, হেল্ল', কোৱাচোন। কিবা বিজি থকা যেন লাগিছে, কি কৰি আছা? নাই, কিবা কাম এটা কৰি আছিলোঁ, কোৱা তুমি সোনকালে। ইমান বিজি মানুহ নে তুমি? বেলেগৰ লগত ঘূৰি ফুৰিলেতো বিজি হবাই ন? মানে কি ক'ব বিচাৰিছা তুমি? ৰ'জ কোন হয়? আৰু তোমাৰ মাহী ছোৱালী বিয়াৰ দিনাখন তুমি ক'ত আছিলা? তোমাক কোনে ক'লে এইবোৰ কথা? যোনে নকওক, মই বেলেগৰ পৰা শুনিব নাই বিচৰা, তোমাৰ পৰা শুনিব বিচাৰিছোঁ। ৰ'জ মোৰ লগৰ ভনীয়েক হয়, আৰু সেইদিনাখন আমি ফুৰিবলৈ গৈছিলোঁ ৰেষ্টুৰেণ্ট এখনত। তুমি ফুৰিব যোৱা কাৰোবাৰ লগত ক'ত যোৱা সেইবোৰ মই নাজানো, কিন্তু তুমি মোক মিছা কথা কিয় ক'লা?
তুমি সহজভাৱে নল'বা কাৰণে মই সেনেকৈ ক'লোঁ। কিন্তু মোৰ উপায়ো নাছিলে, তাই ফুৰিব যাম বুলি কোৱা কাৰণে মই লৈ গ'লোঁ। ঠিক আছে, তাই ইম্পৰ্টেণ্ট নে তোমাৰ কাৰণে মই ইম্পৰ্টেণ্ট? নাজানো মই। নাজানো বুলি কৈ কি বুজাব বিচাৰিছা? একো বুজাব বিচাৰা, তুমি যি বুজিছা সেয়াই বুজিছা। তুমি যে এনেকুৱা ল'ৰা বুলি মই সপোনতো ভবা নাছিলোঁ জানা। তুমি মোৰ লগত কিয় এনেকুৱা খেল খেলিলা? নাজানো। তুমি একোৱেই নাজানানে? তুমি মোক বেলেগৰ কাৰণে মিছা কথা ক'লা আৰু বেলেগৰ লগত ফুৰিবলৈ গ'লা। মই মা দেউতাৰ কথা নুশুনি তোমাৰ লগত পলাই যাম বুলি সিদ্ধান্ত লৈছিলোঁ, কিন্তু মোৰ সেয়া ভুল আছিলে। শুনা, আজিৰ পৰা যাতে আমাৰ ৰিলেশ্যন ইমানতে শেষ হ'ল আৰু কেতিয়াও ফোন মেছেজ নকৰিবা মোক। গুড বাই। অ'কে, তুমি যি ভাল দেখা। মই আৰু তাৰ কথা ভাবি সময় নষ্ট নকৰোঁ, কাৰণ মোৰ মা দেউতাৰ সপোন মই এনেকৈ নষ্ট হ'ব দিব নোৱাৰোঁ। মই মাহঁতে চোৱা ল'ৰাজনৰ লগতে বিয়া হৈ যাম। মোৰ অন্তৰত যি আছে মই কেতিয়াও মা দেউতাক দেখাব নোৱাৰোঁ। আজিৰ পৰা মই এটা সুখী জীৱন আৰম্ভ কৰিব লাগিব। দেউতা, এইফালে আহাচোন সোনকালে। কি হ'ল মাজনী? দেউতা, আমাৰ বিয়াখন কেইদিনমান আগুৱাই দিব নোৱাৰা নেকি? আগুৱাই কিয়? নাই মানে মই কিবা বেয়া সপোন এটা দেখিছিলোঁ, সেইবাবে ক'লোঁ। ঠিক আছে, হ'ব বাৰু, মই কথা পাতি চাম দে। হেল্ল' গাইজ, ষ্টৰিটো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব যদি ভাল পালে, আৰু আপোনালোকৰ লগতো যদি এনেকুৱা হৈছে কমেণ্ট কৰি জনাব। এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিব।